हेलो गाइस नमस्कार अस्सलामु आलैकुम एंड वेलकम बैक टू माय यूट्यूब चैनल। तो যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চাইছে তো গমে পাইছে চাগে মই এতিয়া ক'ত আহিছোঁ। তো এতিয়া ইয়াতে আছোঁ, ইয়াৰ পৰা এটা ঠাই আছে, ভাল এটা ঠাই আছে বোলে, তাত যাম এতিয়া। তো বলক ৰাস্তাত আপোনালোক যাই কিনে লগ কৰি আছোঁ। আৰু এতিয়া আমি বেটাৰী গাড়ীত যাই আছোঁ গোটেইকেইজনে বঢ়িয়াকৈ। ইয়াৰ পৰা বেছি দূৰ নহয়, অলপমান গ'লে পাম, সেইকাৰণে বেটাৰী গাড়ীতে যাই আছোঁ। আৰু চাওক কি দেখা পালোঁ, ঘোঁৰা গাড়ী বহুত দিনৰ মূৰত দেখা পালোঁ আজি। তো আৰু আমি ফাইনেলি আহি পালোঁ। এইটো হ'ল জলেশ্বৰৰ নদীৰ, মানে এইটো নদীটোৰ নাম হ'ল বিলপাৰা, বহুত ডাঙৰ নদী হয়। চাওক এতিয়া নাও চাও চব চলাই, যদি চাই লওক কিমানকৈ লয় পাৰ পাৰ্চন। আমি সুধি লওঁ, সুধি কেনে আমি উঠিম চাগে ইয়াত। নাৱত উঠিব লাগিব ন। চাওক না কিমান ডাঙৰ ডাঙৰ নাওবিলাক, চাওক না। জলেশ্বৰৰ মানে এই নদীটো বহুতেই ফেমাছ ইয়াত, মানে কি এইটো বিলপাৰা বুলি মই আপোনালোকক কৈছোঁ আগতে। তো বহুতেই ফেমাছ নদী হয়, তো তাকে চাব আহিলোঁ আমি ইয়াত। ইয়াতে মানে এইবিলাকক সুধিলোঁ, ইয়াতে বোলে আমাক নুঘূৰাই নদীটোত। ইয়াতে মানে কি ডাইৰেক্ট গ'লে ধুবুৰী লৈ যায়। এতিয়া আমি ধুবুৰীটো যাবৰ কাৰণে অহা নাই ন, আমি নদীটো চাব আহিছোঁ। যি নহয় আগৰ ফালে যাওঁ, তাতে যদি আছে তাতে উঠিম। আৰু আমি উঠি কেনে ইয়াতে অলপ ঘূৰি লওঁ। আৰু এই মোৰ পিছফালে আপোনালোক চাওক, চব মানে কি পূৰা কুঁৱলী হৈ পৰি আছে কাৰণে ভালকৈ আপোনালোক পিছৰ বেকগ্ৰাউণ্ডটো দেখুৱাব পৰা নাই, মানে চাওকচোন। ইয়াত যিমানবোৰ মানে কি নাও আছে, চবতকৈ মানে কি ডাঙৰ এইখনে মানে ধুবুৰী যাব এতিয়া। এতিয়া আমি কথা পাতি লওঁ, ধুবুৰী যাব বাৰু ঠিক নাই, তথাপিও আৰু চাই লওঁ। চাওক তেনে এইখনৰ ওপৰত উঠি আহিলোঁ, যিখন ডাঙৰ বুলি কৈছিলোঁ তাৰ ওপৰত উঠি আহিছোঁ এতিয়া। চাওক আৰু এই বুটখনৰ নামটো চাই লওক, SB টুষ্টি, এই গোটেইখিনি লেখা আছে ইয়াত। এতিয়া ওপৰৰ পৰা আপোনালোকক এটা 360 ভিউ দেখুৱাই আছোঁ, মানে কি চাই লওক। এতিয়া এইখন নাৱৰ পৰা নামি যাওঁ, তলত নামি যাই কিনে আৰু বেলেগ কিবা কিবি দেখুৱাই আছোঁ আপোনালোকক। এইবোৰ ভাঙি যায় বুলি ভয়ে লাগে আৰু নামতে একদম। আৰু এই নদীটোৰ কাষতে মানে কি এইবিলাক খেতি, চাওক এই গোটেইখিনি খেতি আছে একদম। এই তাৰ পৰাই আপোনালোকে চাওক একদম আগলৈকে আছে। আৰু এই খেতিটোৰ নাম কি আছিল? ইৰি ধানৰ খেতি হয় এইবিলাক। মাজনে কি ইৰি ধান বা গম নাপাওঁ, তথাপিও আৰু ইয়াত ঘৰতে কৈছে যে ইৰি ধানৰ খেতি বোলে। আৰু এই নাওবিলাক যে ৰখি আছে আপোনালোকে দেখা পাইছে, এইবিলাক মানে কি ইয়াৰ দ্বাৰা ৰখা আছে। এইটো কি কৰোঁ, দাঙি দিওঁ নেকি, ৰাখি থৈ দিছে একদম। ইয়াত গোটেই ব্ৰইলাৰৰ পোৱালি, চাওক এইবিলাক মুৰ্গী, এইবিলাক লৈ যাই আছে মানে এতিয়া। পিছফালে পুৰা বন্দবস্ত চলিছে, কিমানত নিনিয়ে, 10 টকা 20 টকা গোটাই আলোচনাই উঠিলে। মই যাওঁ ৰ'ব, মই আছোঁ দে, উঠি গেলো এই মজাকে। আমি ইটো অলপমান ঘূৰিম, অলপমান আৰু বেছি নঘূৰোঁ, অলপমান ঘূৰিম। যি নহওক বন্দবস্তটো পুৰা কৰিলোঁ, মানুহ নাপায় ইয়াতে, তো আমি পালোঁ ইয়াতে বঢ়িয়াকৈ ঘূৰিম এতিয়া। এবাৰ আমাৰ নাৱৰ ষ্টাৰ্ট দি আছে, দে চালো বঢ়িয়া আছে, যাই থাকিম আৰু। তো বলক নাৱৰ যাত্ৰা আৰম্ভ কৰোঁ এতিয়া। ক'লৈকে লৈ যায় গম নাপাওঁ, কিন্তু ঘূৰাব আৰু এতিয়া বঢ়িয়াকৈ যাই থাকোঁ এতিয়া। বলক আৰু নাওখনৰ হেণ্ডেল হ'লে এডালেৰে মানে পুৰা বেকা চিধা চব কৰি থাকিব পাৰে। এই ভাই পুৰা একদম লৰাই আছে, হোৱাই লৈ যাই আছে একদম। নাওখন কিন্তু পুৰা স্পীডত চলাই যাই আছে কিন্তু দেই, একদম। আৰু চাওক আপোনালোকে পুৰা স্পীড যাই আছে, একদম কপি যাই আছে, ভয়ে লাগি আছে মোৰ। বা কি ঠাণ্ডা পানী, একদম হাত কিবা লাগি গৈছে মোৰ। একদম আল্টিমেট আৰু লাগি আছে। মুন্নাটো অলপ লাৰি দিছোঁ পানীটো, চাহ কেনে লাগে পানী লাৰি কেনে। চাহ কেনে ঠাণ্ডা আছেনে?
আৰু ইয়াত চাওক ই পুৰা নাও বনাই আছে একদম পানীতে হাতেদি পুৰা সি ইনজয় লৈ আছে পানীত আৰু যি নহওক পানীটো চাওক না কিমান স্পীড মানে পুৰা স্পীড নাওখন যাই আছে না এই পিছফালটো চাওক আপোনালোকে পুৰা স্পীড লৈ আৰু আপোনালোকে পানীত ধৰিবলৈ দেখিছেনে পুৰা কাষত যে কোবাই আছে একদম কাৰণ আমাৰ নাওখন বহুত জোৰত আহিছিল ন এতিয়া আহি পালোঁ এইটো পাৰে নামিও এতিয়া নামি কাৰণে আগফালে কি আছে চাওঁ ক'ৰবাত বোলে কিবা খেতি আছে চাই লওঁ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব এইটো চাওক নজমিল ভ্লগছ ইয়াত লিখি দিছে মোৰ লগ এজনে এইটো চাওক নজমিল ভ্লগছ চাওক লাভ এটা দি দিছে আৰু লিখি কোনে দিছে মই আপোনালোক দেখুৱাই আছোঁ ভাইজনৰ কথা যে কৈছিলোঁ এইটো ভাই এই ভাই মাত দিয়ে ইয়ে মোৰ নামটো লিখি দিছে নজমিল ভ্লগছ পুৰা আৰু এডভেঞ্চাৰ বাইক এখন লৈ আহক পুৰা ইয়াতে আৰু আপোনালোকে অফ ৰ'ডিং কৰি থকা কৰে চাওকচোন এইটো অফ ৰ'ডিং কৰাই আপোনালোকে চাওক এইবিলাক চাওকচোন এইগিয়া পুৰা আৰু একদম বালি হোৱা আৰু এইবিলাক চাওকচোন আপোনালোকে গোটেই বালি একদম গোটেইখিনি বালি এইটো চাওক ইয়াত মানে কি আপোনালোকে অফ ৰ'ডিং কৰা বাইক এখন লৈ আহক আৰু আমি একদম এই আঙুলিটোৰ জলৈকে যাই আছে তথাপি ঢুকি নাপায় এইফালে কেমেৰাও ঢুকি নাপায় আনকি মোৰ চকু ঢুকিব নাই তো আমি সেইফালৰ পৰা আহিছিলোঁ তো আহি তো ইয়াতে ৰখিলোঁ আৰু বোলে আগত কিবা বোলে খেতি আছে কিহৰ খেতি আছে আমি চাই আহোঁ দেখা মই যি দেখা পাওঁ আপোনালোকক দেখুৱাম নে কি কয় তো এতিয়া পুৰা দাউৰি আছোঁ মানে লগৰবিলাকে এৰি গুচি গ'ল ইয়াত ফটো ক্লিক কৰিছিলোঁ আমি সেইকাৰণে আৰু এইবিলাক চাওক গোটেই জলকীয়াৰ খেতি কৰিছে ইয়াত চাওক একদম গোটেই জলকীয়াৰ পুলি এইবিলাক গোটেইবিলাক জলকীয়া লাগি আছে চাওক ইয়াৰ পৰাই তালৈকে এনেকৈ গোটেইখিনি অকল জলকীয়া কৰিছে ইয়াত খেতি আৰু জলকীয়া গছৰ কাষে কাষে এইবিলাক চাওক নহৰু খেতি কৰিছে মানে নহৰুৰ পুলিবিলাক চাওক এই গোটেইখিনি এইবিলাক যি দেখিছে আপোনালোকে এইবিলাক চব নহৰু গছ চাই লওক গোটেই আছে এনেকৈ পূৰা বাউণ্ডাৰীটো চাৰি চাইড চাওকচোন কিমান ডাঙৰ পকি কেনে কিমান ডাঙৰ হৈছে চাওক আৰু এইবিলাক চাওক কিমান ডাঙৰ জলকীয়া এইবিলাক আৰু এই জলকীয়াটোৰ বোলে নাম হঠাতে কৈছে কি যে লোকেল জলকীয়া হয় এইটো বাংলাদেশৰ জ্বালা বোলে এইটো আৰু আপোনালোকে এইখন দেখিছেনে সেইখন ইয়াৰ পৰা যাই কেনে এই আগত ব্ৰহ্মপুত্ৰ নদীৰ লগত তাতে লগ হ'ব ব্ৰহ্মপুত্ৰ নদী উঠি কেনে আৰু মানে আমি এতিয়া য'ত আছোঁ সেই জেগাটো মানে কি বাংলাদেশৰ ওচৰতে হয় কিন্তু ইয়াৰ পৰা বাংলাদেশ অলপমান দূৰ মানে বৰ্ডাৰটো আৰু তো আমি ওচৰতে আছোঁ মানে আমি এতিয়া ধুবুৰী ডিষ্ট্ৰিক্টত আছোঁ ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা ওচৰতে বাংলাদেশ বৰ্ডাৰে থাকিব ন সেইটোৱে আৰু আমাৰ নাৱত পুৰা ফুৰা হৈ গ'ল এতিয়া আমি যাই আছোঁ আমি য'ৰ পৰা আহিছিলোঁ তালৈকে চাওক না আপোনালোকে কেনেকুৱা ধুনীয়া লাগি আছে পানীখিনি একদম পুৰা বহুত নাচি আছে আৰু এইফালে কি বুলি কয় লাষ্টত দেখি আছোঁ পুৰা কিবা কয় ভিডিঅ' বনাই আছোঁ এইফালে ধৰিও আছোঁ পৰো বুলি ক'ৰবাত আকৌ তো ফাইনেলি আমি সিটো পাৰৰ পৰা এইটো পাৰ আহি পালোঁ যি নহওক নাৱত উঠাতে কিন্তু বহুত ভয় লাগিছিল নাওখন এবাৰ এইফালে যায় যেনেকৈ বাচি কেনে আহিলোঁ বুক এতিয়াও কপি আছে মোৰ কিন্তু এইখিনি আছে যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্টখিনি কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়ালৈ বাই জয় অসম।